লাডাংগুৰি গাঁৱত আহিলোঁ কাতি বিহুৰ উপলক্ষে খুব ধুনীয়া আয়োজন কৰিছে ৰাইজে আৰু আমাৰ বাথৌ মন্দিৰত সেৱা এটা ল'লোঁ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলোঁ এই অঞ্চলৰ ৰাইজৰ মংগল হওক আৰু যিটো আশা কৰি খেতি পথাৰত চাকি জ্বলাইছে কাতি বিহুৰ দিনা খুব সুন্দৰ হওক আৰু লগতে এইখন গাঁও মই লক্ষ্য কৰিছোঁ তেখেতসকলে খুব এটা পৰিকল্পিতভাৱে কামবোৰ কৰিছে আৰু পুৰস্কাৰো দিছে খুব ভাল লাগিছে তাৰমানে এটা সুপৰিকল্পিত একদম খুব এটা আদৰ্শ গাঁও হিচাপে লাহে লাহে মানুহে গম পাব যে বেষ্ট ফেমিলি কোনে গোটেই গাঁৱৰ ৰাইজক ভালকৈ এটা পৰিয়ালৰ বান্ধোনত ৰাখি থৈছে নাম ঘোষণা কৰিছে চবতকৈ ভাল বোৱাৰী কোন গাঁৱৰ খুব ধুনীয়াকৈ ঘৰ চম্ভালিছে ঘৰখন ধৰি ৰাখিছে ঘৰখনক নেতৃত্ব দিছে পুৰস্কাৰ দিছে চবতকৈ ভাল ষ্টুডেণ্ট কোন তাৰো পুৰস্কাৰ দিছে খুব ভাল লাগিছে আৰু আশা ৰাখিছোঁ ইয়াতে এনেকৈ এতিয়া টেম্পৰেৰীকৈ এটা পেণ্ডেলত এইবাৰ মিটিং এটা হ'ল কমিউনিটি হল এটাও লাগে বুলি কৈছিলে মোৰ ফালৰ পৰা এইবাৰ মই 5 লাখ টকা এটা চেংচন দিছোঁ যে অহাবাৰ যেতিয়া এইটো পাতিব ইয়াতকৈ আৰু সুন্দৰভাৱে পাতিব পৰাকৈ এটা মঞ্চত পাতিব পৰাকৈ মই চেংচনটো আজি ঘোষণা কৰিছোঁ ভাল লাগিছে আৰু কিছু দাবী আছে তেখেতসকলে কৈছে অহা বছৰ ফাইনেন্সিয়েল ইয়াৰত গোটেই বাকীখিনি কৰি দিলেও হ'ব বুলি কৈছে ৰাস্তা পদূলিৰ কথাও কৈছে আমি সকলো কৰি দিম আৰু ৰাইজে যিটো মৰম চেনেহ দিছে সকলোকে আমি ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ